আপোনালোকে সকলোৱে মনবোৰ বঢ়াবলৈ আপোনালোকে চাৰিওফালে লগাবলৈ অনুৰোধ জনালোঁ। আচলতে আজি সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক জগতখনেই শোকত ম্ৰিয়মাণ হৈ পৰিছে। এটি উদ্দীপ্ত বলিষ্ঠ কণ্ঠ অকস্মাৎ স্তব্ধ হৈ পৰাত সমগ্ৰ অসমীয়া জাতীয় সত্তা বা মানৱ সত্তাই আজি স্তব্ধ হৈ পৰিছে। জুবিন গাৰ্গ মাথো কণ্ঠশিল্পীয়ে নাছিল, জুবিন গাৰ্গ এগৰাকী যাৰ ওচৰতে জাতীয় জীৱনৰ বলিষ্ঠ কণ্ঠ আছিল। জুবিন গাৰ্গে যেনেকৈ গীতেৰে মানুহৰ হৃদয়ত এন্দোলিত কৰি তুলিছিলে, ঠিক সেইদৰে জাতীয় জীৱনৰ বা মানৱ জীৱনৰ বিভিন্ন সময়ত তেওঁৰ বলিষ্ঠ কণ্ঠই মানুহক অনুপ্ৰাণিত কৰিছিল, যাৰ বাবে জুবিন গাৰ্গ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন লোকৰ বিভিন্ন মানৱ সত্তাৰ বুকুত এক উদ্দীপ্ত কণ্ঠৰূপে জীয়াই আছে আৰু জীয়াই থাকিব। গতিকে তেনে এগৰাকী ব্যক্তিৰ এই অকস্মাৎ অনাকাংক্ষিত স্তব্ধ হোৱাৰ খবৰ দিয়ে দৰাচলতে আমাক ম্ৰিয়মাণ কৰি তুলিছে। আজি সমগ্ৰ কোকৰাঝাৰবাসীয়ে এই শ্বহীদ বেদী প্ৰাংগণত নিজৰ হিয়াৰ আমঠুস্বৰূপ শিল্পীগৰাকীক বা মানৱ দৰদী ব্যক্তিসত্তাগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ আগবাঢ়ি আহিছে। গতিকে আমি কোকৰাঝাৰবাসীয়ে সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষ বা মানৱ জাতিৰ হৈ শিল্পীগৰাকীলৈ বা এই বলিষ্ঠ কণ্ঠলৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁৰ আত্মাই যাতে চিৰশান্তিত অমৰ ধামত বসতি স্থাপন কৰে তাকেই আমি কামনা কৰিছোঁ। 2:45 অহা যিটো খবৰ, সেই খবৰত সকলোৱে শোকাহত হৈছে, ব্যথিত হৈছে। আপোনালোকে জানে জুবিন গাৰ্গে কেৱল এটা ভাষাত গীত গোৱা নাই, 40,000তকৈ অধিক ভাষাত গীত গাইছে, 40,000ৰ অধিক গীত গাইছে, 37টাতকৈ অধিক ভাষাত তেওঁ গীত গাইছে। তেওঁ অসমৰ সাংস্কৃতিক চলচ্চিত্ৰ জগতখন, সাংগীতিক জগতখনক তেওঁ সমৃদ্ধ কৰি থৈছে অনবদ্য বৰঙণিৰে। কিন্তু আজি আমাৰ মনত প্ৰশ্ন জাগিছে যে হঠাৎ এই আকস্মিক দুৰ্যোগটো কেনেকৈ আহিল। তেওঁক লৈ এছামে ধুৰন্ধৰ বেপাৰীয়ে বেপাৰ কৰিছে, এছাম ধুৰন্ধৰে বিতৰ্ক কৰিছে। এই বেপাৰ আৰু বিতৰ্কৰ মাজত আমি এটি মানৱ দৰদী সত্তা আৱিষ্কাৰ কৰাৰ পৰা হয়তো আমি আজি কিছু নিলগত অৱস্থান কৰিছোঁ নেকি, সেই সম্পৰ্কেও আমাৰ পৰ্যবেক্ষণ আলোচনা হ'ব লাগিব। আৰু আপোনালোকে জানে তেওঁৰ দৰে বিস্ময়কৰ প্ৰতিভা চাগে অসমত পুনৰবাৰ জন্ম নহ'ব। গতিকে এনে এগৰাকী শিল্পী, জনতাৰ হিয়াৰ আমঠু, এই শিল্পীগৰাকীক হেৰুৱাই আমি সকলোৱে শোকবিহ্বল হৈ পৰিছোঁ। ক'বলৈ আৰু ভাষা নাই ইয়াতকৈ। ধন্যবাদ।